পশ্চিম কাৰ্বি আংলঙৰ জিলা টিবি কোষৰ আজি হামৰেনত টিবি মঞ্চৰ এক বৈঠক অনুষ্ঠিত হয়। পশ্চিম কাৰ্বি আংলং জিলাৰ স্বাস্থ্য সেৱা সঞ্চালকালয় আৰু জিলা যক্ষ্মা মঞ্চৰ উদ্যোগত হোৱা বৈঠকত কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ সম্পাদক ৰাজেশন টেৰাং, পশ্চিম কাৰ্বি আংলং জিলাৰ উপায়ুক্ত ডক্টৰ কৃষ্ণ বৰুৱা, পশ্চিম কাৰ্বি আংলঙৰ স্বাস্থ্য সেৱাৰ যুটীয়া সঞ্চালক ডক্টৰ জগত সিং টেৰন, পিৰামল ফাউণ্ডেশ্যনৰ ৰাজ্যিক কাৰ্যসূচী পৰিচালক ৰেজিনা আহমেদ, DPM, NHM, CDPO, সমাজকৰ্মী NTEP ইউনিট, পশ্চিম কাৰ্বি আংলং ট্ৰাইবেল হিলাৰ আদি উপায়ুক্ত কাৰ্যালয়ৰ কনফাৰেন্স হলত বহুতো লোক উপস্থিত থাকে। জিলা যক্ষ্মা মঞ্চ হৈছে এটা সম্প্ৰদায় নিয়োজিত পদ্ধতি যিয়ে যক্ষ্মা আক্ৰান্ত সম্প্ৰদায়ক সবলীকৰণ আৰু নিয়োজিত কৰাৰ লক্ষ্য ৰাখে। আজিৰ এই যক্ষ্মা মঞ্চৰ বৈঠকত যক্ষ্মা আক্ৰান্ত লোকসকলৰ সম্প্ৰদায়ৰ জড়িত আৰু নেটৱৰ্কৰ অগ্ৰগতিৰ ওপৰত পৰ্যালোচনা কৰা হয়। যক্ষ্মা ৰোগীৰ উদ্বেগ আৰু প্ৰয়োজনীয়তাসমূহৰ ওপৰত আলোকপাত কৰা হয় এই বৈঠকত আৰু স্বাস্থ্য সেৱাৰ উন্নতি আৰু বিকাশৰ ওপৰত আলোচনা কৰা হয়। স্বাস্থ্য আৰু VDC ব্যৱস্থাৰ মাজত অভিসৰণৰ বাবেও এই প্লেটফৰ্ম ব্যৱহাৰ কৰি যক্ষ্মা মুক্ত VDC সৃষ্টি কৰা হৈছিল। উল্লেখযোগ্য যে পশ্চিম কাৰ্বি আংলঙৰ উপায়ুক্ত ডক্টৰ কৃষ্ণ বৰুৱাই অনুমানিক ৰোগীৰ সংখ্যা বৃদ্ধি আৰু সকলো যক্ষ্মা সূচক উন্নত কৰাৰ লগতে যক্ষ্মা মুক্তি পশ্চিম কাৰ্বি আংলঙত সৃষ্টি কৰিবলৈ উৎসাহিত কৰে। পশ্চিম কাৰ্বি আংলঙৰ অতিৰিক্ত আৰক্ষী অধীক্ষক ইন্দ্ৰনীল বৰুৱাইও স্বাস্থ্য বিভাগক আদৰণি জনাই কয় যে তেওঁলোকক যক্ষ্মা সজাগতা শিবিৰ আৰু অন্যান্য যক্ষ্মা সম্পৰ্কীয় কাম কাজৰ বাবে অন্তৰ্ভুক্ত কৰিবলৈ স্বাস্থ্য বিভাগক আদৰণি জনাই তেওঁ যক্ষ্মা সজাগতাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। জিলা পৰিবহণ বিষয়া ডক্টৰ মণ্টু শ্যাম আৰু বিশ্ব স্বাস্থ্য সংস্থাৰ পৰামৰ্শদাতা ডক্টৰ গৌতম বৰগোহাঁয়ে পশ্চিম কাৰ্বি আংলঙত যক্ষ্মাৰ বৰ্তমানৰ পৰিস্থিতি উন্নত কৰাৰ সম্ভাৱ্য সমাধানৰ বিষয়ে ব্যাখ্যা কৰে এই বৈঠকত। লগতে পিৰামল ফাউণ্ডেশ্যনৰ ৰাজ্যিক কাৰ্যসূচী পৰিচালক ৰিজিনা আহমেদে যক্ষ্মাৰ কাৰ্যসূচী হিজিৰা সম্প্ৰদায়ক অন্তৰ্ভুক্ত কৰাৰ বিষয়ে গুৰুত্বপূৰ্ণ ব্যাখ্যা প্ৰদান কৰে। এতিয়া আমাৰ ব্লকটো এক্সপিৰিয়েঞ্চ হিচাপে আছে। তো কথাটো হৈছে যেনেকৈ PMMUI যিটো আছিলে সেইটো 100% হ'ব লাগে বুলি কৈছিলে। যেনেকৈ আমি হেল্থ ডিপাৰ্টমেণ্টৰ ফালৰ পৰা যিটো সহযোগিতা মানে কলাবৰেটিভলি সেইটো ডেফিনেটলি ট্ৰাই কৰি আছোঁ। যোৱাকালিও মই SDM ছাৰৰ লগত কথা পাতিছিলোঁ ব্লকৰ লগত যে কেনেকৈ আমি ফিল্ড লেভেলত মোবিলাইজ বেছি কৰিব পাৰোঁ, তেওঁলোকে যাতে বেছি এৱেৰ হয়। তাৰ কাৰণে আমাৰ যিটো হেল্থ কেম্প এইবাৰ 27টা প্লান কৰা আছে। এইবাৰ ইটো মাহত 27টা প্লান কৰা হৈছে। তাতে মানে ইনক্লুডিং যেনেকৈ TB ইণ্ডিকেটৰটো ইনক্লুডিং গোটেই হেল্থ ডিপাৰ্টমেণ্টটো ইনক্লুডিং নতুন যদি প্ৰেগনেণ্ট মাদাৰ আহে তাতে ৰেজিষ্টাৰো কৰিব পাৰিব। সেইখিনি সুবিধা কৰা হৈছে বুলি কৈছে। আৰু NCD যিটো স্ক্ৰিনিং হ'ব সেইটো টেষ্ট কৰা হ'ব। তো মই ভাবোঁ যে গোটেইখিনি ক'ৰবাত নহয় ক'ৰবাত ইণ্ডিকেটৰত ইম্প্ৰুভ কৰিব আৰু সেইটো ডেফিনেটলি এইটো আমিতো অলৰেডি ছেপ্টেম্বৰৰ ভিতৰত আমাৰ যিটো এক্সপিৰেশ্যন ব্লক আছে সেইটো ৰিমুভ কৰাৰ কাৰণে বা ইনস্পিৰেশ্যন ব্লকলৈ আনিবৰ কাৰণে চেষ্টাটো চলাই আছোঁ। তো নট অনলি ফৰ TB মানে মই বেলেগ ইণ্ডিকেটৰতো অকণমান ফ'কাছ কৰি আছোঁ এজ এ ছাপৰ্টিং হিচাপে। তো এইখিনি আছিলে আৰু যিটো আমাৰ স্কিমখিনি পাব লাগে যেনেকৈ PMMUI যিটো আমাৰ প্ৰেগনেণ্ট ওমেনখিনি পাব লাগে।